মই আজি আপোনালোকলৈ আগবঢ়াইছোঁ কবি বসন্ত বৰাৰ এক অনুপম কাব্যশিল্প, শিৰোনাম কেঁকুৰি। অত্যন্ত বেয়া পথটোৰে খোজ কাঢ়ি কাঢ়ি মই ভাগৰি পৰিলোঁ। দূৰৈত এটা কেঁকুৰিটোৰ পৰা চাগৈ ভাল পথ হ'ব, এই আশাৰে খোজ কাঢ়িলোঁ পুনৰ। গান গাই গাই এজাক চৰাই উৰি গ'ল কাষেৰে। মই হিংসাত উন্মত্ত হৈ পৰিলোঁ। ইমান আনন্দ, ইমান মুকলি। মই এটা চৰাই হৈ উৰিলোঁ সিহঁতৰ লগত। ইমান আনন্দ, গান, স্বাধীনতা কেনেকৈ সকলো তোমালোকৰ? চৰাইজাকক মই সুধিলোঁ। সিহঁতে হাঁহিলে। মোক ক'লে, তোমালোকেতো আমি কান্দিলেও গান গোৱা বুলিয়েই কোৱা। আমাৰ ঘৰবোৰ ভাঙি সপোন সাজা। পাহাৰখনৰ সিপাৰলৈ যাওঁ, খাবলৈ পোৱা নাই দুদিন ধৰি। মই পুনৰ খোজ পেলালোঁ। কিমান বাট বুলিব লাগিব মই। ভাগৰ, হতাশা, অনিশ্চয়তাই মোৰ খোজবোৰ লেহেমীয়া কৰি তুলিলে। পুনৰ কাষত এজাক নৃত্যৰত হৰিণা। মই হৰিণ হলোঁ। সিহঁতে ক'লে, ক'ত নাচি থকা দেখিলা আমাক? খেদি আহিছে বাঘে, পলোৱা সোনকালে। মই পুনৰ আৰম্ভ কৰিলোঁ যাত্ৰা। কিন্তু কেঁকুৰিটো? জোঙা জোঙা শিলবোৰে মোৰ দুভৰি ৰাঙলী কৰিছিল। মই লাহে লাহে বহি দিলোঁ। পাতত বহা বেলিটোৰ ৰাঙলী পোহৰত জিলিকি উঠিল এলানি পদচিহ্ন। হয়, মই ঠিকেই চিনিলোঁ। মোৰ দেউতাৰ খোজ আছিল সেয়া। মই নতজানু হৈ সুধিলোঁ সেই পদচিহ্নক, মই দেখা কেঁকুৰিটো কেনি গ'ল? দেউতাৰ পদচিহ্নই ক'লে, হাজাৰ কেঁকুৰি পাৰ হলি তই আনৰ সুখৰ হিংসাত চেকুৰি। কেনেকৈ গম পাবি কোনটো কেঁকুৰি? মই পুনৰ সুধিলোঁ, আপোনাৰ খোজে খোজে মোৰ খোজবোৰ দি যাওঁনে? মই খুব ভাগৰুৱা দেউতা। পদচিহ্নই এইবাৰ গৰ্জি উঠিল, তেনেহ'লে সেই খোজ তোৰ কেনেকৈ হ'ব? এইবোৰ মোৰহে খোজ। তোৰ সন্তানৰ বাবে তোৰ নিজা খোজটো বৰ প্ৰয়োজন বোপাই, বৰ প্ৰয়োজন। খোজৰ দিশ আৰু গভীৰতাইহে নিৰ্ধাৰণ কৰে প্ৰজন্মৰ জখলাৰ উচ্চতা। মই পুনৰ জি উঠিলোঁ। জোঙা জোঙা শিলবোৰ এখন কোমল দলিচা হৈ পৰিল মোৰ সন্মুখত। মই পুনৰ জি উঠিলোঁ।